এই কাৰণেই তো কওঁ আমাৰ অসমৰ সকলোৱে জুবিনদাৰ কাৰণে মাত মাতি আছে। আমাৰ ডিম্পু বৰুৱাই কিহৰ কাৰণে মাত মতা নাই? এই ভিডিঅ'টো কালিহে পালোঁ, পাই মেলিহে মগজত কিবা এটা সোমাল মোৰ যে ডিম্পুৱে কিয় মাত মতা নাই জুবিনদাৰ ন্যায়ৰ কাৰণে। আচল ৰহস্যটো এইটোহে। চাই লওক ৰাইজ, আপোনালোকেও চাই লওক কিহৰ কাৰণে মাতটো মতা নাই। ফাইনেলি লগ পালো এয়া শ্যামকৰণে মহন্ত দাক। এইবাৰতো ক'ভিডৰ কাৰণে ডিলিট কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে ইয়াত কিন্তু আকৌ মানুহ মাতিব নোৱাৰি। ক'ভিডৰ সময়ত পাব্লিক ফাংচন এলাউ কৰে। সমগ্ৰ দেশতে কোনো ফেষ্টিভেল হোৱা নাই, কিন্তু আমি পাতিলোঁ। আমাৰ দম আছে, আমি পাতিলোঁ, কিন্তু পাতিলেও নহয়, পাব্লিক মতা নাই। কালি যেতিয়া কল্পনা পাটোৱাৰীয়ে গান গাই আছে, মই তেতিয়া ষ্টেজত আছিলোঁ, মোৰ চকুৰ আগত 150 মানুহ আছিলে। দিল্লী যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল কৰি থাকোঁ, চকুৰ আগত 50,000 1 লাখ মানুহ থাকে। সেইটোৱে ডিফাৰেঞ্চ। দিল্লী আটাইতকৈ বিগেষ্ট ফেষ্টিভেলটো নৰ্থ ইষ্ট ফেষ্টিভেল। সেই আমেজটো নাই, কিন্তু সেই আৱেগটো নাই। কিন্তু আমি ডিজিটেল, কাৰণ কৰোণাই আমাক এইটো বাধ্য কৰাৰ উপায়টো নাই। কি কৰিম এতিয়া? অনলাইন ছিংগাপুৰত চাই আছে, থাইলেণ্ডত চাই আছে, মুম্বাইত চাই আছে। মানে এই যিটো এই শ্ব'টো সম্পূৰ্ণ বিশ্বতে টেলিকাষ্ট হৈ আছে ডিজিটেলি। তোমাক মই কিয় মাতিছোঁ? কাৰণ আমি যেতিয়া আমাৰ অসমৰ বিভিন্ন সফল ব্যক্তিসকলক মাতিছোঁ, তুমি এজন